নমস্কাৰ স্বাগতম জনাইছোঁ নয়নমণি বেগৰ অন্য এটা ব্লগলৈ আপোনালোকক মই এটা বিশেষ কথা জনাব বিচাৰিছোঁ আমাৰ এইফালে বহুত বতৰ বেয়া হৈ আছে সেইকাৰণে মই কভাৰ ভিডিঅ' বনাব পৰা নাই মই ব্লগ বনাই আছোঁ আৰু মোৰ এই ব্লগটো আজি গৰু বিহুৰ দিনাখনি বনোৱা হৈছে আপোনালোকে কাইলৈ পাব এইটো ব্লগ আৰু কিছুমান ব্লগ মই বনাই থৈছোঁ এডিট কৰিব পৰা নাই এডিট কৰিম মই আৰু এডিট কৰি পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 2 পাৰ্ট 3কে ওলাব আৰু সেইটো হ'ল মোৰ কৰ্মশালা জেগা আছিলে সেইটো বুজাই ৰাখি এডিট কৰোঁতে বহুত টাইম লাগিছে সেইকাৰণে আমি দেখাও যথেষ্টখিনি হেল্প কৰিছোঁ আমি দুজনীয়ে লগ লাগি এডিট কৰি আছোঁ আৰু মোৰ দেখাও যথেষ্ট মোক সহায় কৰিছে মোক ভাল লাগিছে আৰু মই এটা আপোনালোকক জনাইছোঁ কি মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ এই ভিডিঅ'টো আপোনালোকে কমচে কম 3000 লাইক কৰিব আৰু এতিয়া পেহীয়ে ঘৰ মুচি আছে মা ইটাহেঁতে বেলেগ কাম কৰি আছে তো এতিয়া পেহী ঘৰ মুচাত লগাই দিছে সেয়াই আৰু এনেকৈ বহি বহি ঘৰ মুচে নহয় মুচিব এটা এটা এক্সাৰসাইজ হয় মই সেইকাৰণে বহি বহি ঘৰ মুচো তো অকণমান চাফা তাফা কৰি হৈছেগৈ আৰু বেছিকৈ নেদেখাওঁ ব্লগটো দীঘল হৈ যাব বতৰটো ইমান বেয়া জুইকুৰা ইমান অসুবিধা দিছে ফুচুঙে চাফা কৰিছোঁ ইমান বেয়া এতিয়া মই তিলৰ লাড়ু বনাম আপোনালোকে চাই থাকিব এইখিনি ধুই থোৱা কিন্তু এইখিনি অলপমান এনেকৈ বনাম বনাই লৈ পেলাই তাৰপিছত হেৰি কৰিম আকৌ ভাজিম ভাজি পেলাই আৰু পিচি পেলাই অলপমান ৰাখিছোঁ তাত মিক্স কৰি পেলাই মানে আৰু চেনি দি বনাব মন গ'লে চেনি দি বনাম আৰু গুড় দি বনাব মন গ'লে গুড় দি বনাম বিহু বতৰত যদি মই অকণমান বিহু গুণগুণাই পেলাই যদি তিলৰ লাড়ুকেইটা নবনাওঁ তেতিয়া ভাল নালাগিব আৰু কেনেকৈ কোনে কোনে বাৰু মোৰ নিচিনাকৈ এনেকৈ কাম কৰি থাকোঁতে বিহু বা যিকোনো গান গুণগুণাই ভাল পায় বিহু বতৰত যেতিয়া আমি বিহু গাবই লাগিব জানো এই মাছ নিশা কান্দিলে বিৰহী কেতে কিয় লগৰী হেৰালে বুলি মই শুন কান্দিছো তোমাৰে মৰমত তুমি শুন এৰিবা বুলি আৰু বিহু নাম ফাকি গাই দিছোঁ গাঁৱৰে ছোৱালী চানাইতিয়া এনেকৈ বনাই কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি কিন্তু জনাব দেই এতিয়া আমি এখন প্ৰতিযোগিতা পাতিব লৈছোঁ সেই প্ৰতিযোগিতাখন হ'ল অতীতৰ পৰাই চলি অহা এখন খেল হয়
সেইটো কণী যুঁজৰ খেল দাদা আৰু দেউতাই খেলিছিলে দেউতা হাৰিলে দাদা জিকিলে প্ৰতিযোগিতাত এতিয়া দাদাৰ পুত্ৰৰ লগত খেলিব গোসাঁই আমি অতীতৰ পৰাই চলি অহা কিছুমান নিয়ম ঘৰতে পালন কৰিছোঁ আপোনালোকেও পালন কৰিছেনে এনেকৈ আমি অতীতৰ নিয়মবোৰ যদি ধৰি ৰাখোঁ আমাৰ অতীতটো কেতিয়াও হেৰাই নাযায় নিয়মটো নিয়মেই হৈ থাকিব আমি যদি এনেকৈ প্ৰত্যেকে যদি ভাবোঁ কিমান যে ভাল লাগিব নহয় এই প্ৰতিযোগিতাখন চাওকচোন কোন জিকে এই প্ৰতিযোগিতাখনতো আমাৰ গোসাঁই হাৰিলে দাদা জিকিলে এই বছৰটো দাদাৰ কাৰণে খুব ভাল লাগিছিলে আমাৰ এই খেলখনত ভাষাই নাছিলে ক'বলৈ এই মা গুড মৰ্ণিং কি বনাইছা আজি চব্জি বনাই আছো আজি কি দিনটোত কি বনাই খাব লাগে ন মা এবিধ যেনে তেনে পাচলি গোটাই মেলি যেনে তেনে এবিধ কৰিলো বনৰ পৰা ইত্যাদি কৰি দি দিছা নেকি মানে এবিধ হ'ল আৰু অঁ ঠিক আছে তেন্তে আজি আমি এবিধ খাবলৈ পাম আৰু কি কৰিছা তুমি জান তুমি কি কৰি আছা আইতাৰ লগত তুমি বনাইছা নেকি ঠিক আছে তুমি বনাই থাকা তেন্তে আমি খাবলৈ অপেক্ষা কৰোঁ ন আমাৰ নিয়মমতে এনেকৈ এই চাকি ধূপ দিয়াৰ পিছত ইয়াতে থালবাতি দিয়া হয় থালবাতিটো বৰ্তমান এতিয়া এনেকৈ দেউতাক সন্মুখত দিয়া হৈছে এয়া দাদাৰ এইটো আমাৰ নিয়ম এই ভেট কান্দোৰাটো কান্দি আছে ই বেয়া ল'ৰা এই দিনটোতে এনেকৈ বিচিব লাগে যে আজিৰ পৰা আমি বিচনী মাৰিব পাৰিম এয়া মায়ে বিচি আছে গাইছ এতিয়া বৰ্তমান আমি খাব লৈছোঁ বাকী সকলোৱে খালে মায়ে মই খাব লৈছোঁ এয়া আজিৰ দিনটোত পানী দিয়া ভাত খাব লাগে এয়া আৰু ইয়াতে এইখিনি চব্জি 100 এবিধ চব্জি আৰু আমাৰ এইটো ট্ৰেডিশ্যনেল নিয়ম মতে এয়া সাজ আজি নিয়মটো কৰিবই লাগিব সেইকাৰণে মা আজি নিয়মত এইখিনি খাব লাগে ন আমাৰ নিয়মত ফাৰ্ষ্ট টাইম এইটো কি বুলি কয় অমৃত ৰসকণ টেষ্ট কৰি চাওঁ এনেই নাখাওঁ কিন্তু আজিৰ দিনটোত অকণমান টেষ্ট কৰোঁ একদম হালধীয়া টাইপ খুব ধুনীয়া হৈছে খাবলৈ খুব ধুনীয়া হৈছে এতিয়া মায়ে মই খাই মজাটো লৈ লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ মাহী অঁ নহয় প্ৰথমতে কৈ লৈছোঁ আমি খাই থাকোঁতে মাহী আহি পালেহি মাহী এতিয়া খাই আছে মাহী সাজৰ বাতি খাই কেনে লাগিছে মজা নে আপুঙৰ বাতি মিচিঙা হোম মিক্স হৈ পেলাই যেতিয়া সাজ বনাই জানেই কেনেকুৱা হয় আপুং বাতি মানে কি হয় মৰমিনে খাওঁ দেই বিহুৰ দিনা বিহুৱে থাকি নাচ হ'ব দিয়ক নাচিলোঁ তেন্তে আপোনালোকে গাওক মায়ে হেৰিয়ে বিহুৱে ভাগি গাওক মই নাচিম এইবোৰ নামেই হ'ল পুৰণি কলীয়া নাম মোৰ মায়ে এটা সময়ত গোটেই অসমবাসী হিলাই দিছিলে সেইকাৰণে একদম পুৰণি গানবিলাকত নাচিলে কি যে মজা লাগি যায় ন মাহী তেন্তে এতিয়া আমি আকৌ আমাৰ ঘাই ঘৰলৈ যাম তালৈও যাম বুলি মায়ে কৈ আছে বিহুখন এইখিনিতে সামৰোঁ আকৌ পাছত আপোনালোকক লগ পাই আছোঁ ঘাই ঘৰত পাৰিলে এফাকি মাৰিম আমি এতিয়া ঘাই ঘৰলৈ আহি আছোঁ মা আগত গৈ আছে দেহা আৰু মই আহি আছোঁ আৰু আজি আমাৰ জেগাডোখৰ ইমান নিজান লাগিছে চব বিহু পালন কৰি আছে যে
ঘৰে ঘৰে বিহুতি বাপুতি শাহুন বিহুতি যদি পালন নকৰে কি হ'ব। সেইকাৰণে আজি আমি এসপ্তাহমানলৈ চাগে সকলোৱে খুব মজা ল'ব। তো আমি ঘাই ঘৰত লগ পাই আছোঁ। আমি এতিয়া ঘৰৰ ভিতৰত পালোহি ঘাই ঘৰ। এইখিনি পিঠা বনাই থৈছে, ইমানখিনি পিঠা মই এটা লৈ লওঁ। অঁ আমাৰ দেহাই খালেই। তাৰপিছত আমাৰ এইফালে আহিলি এইটো চোৱাচোন, এইফালে চোৱা, ওপৰলৈ চোৱা, এইটো মোৰ চেনেলটো নোলাবা চোৱাচোন। হাই কৰি দিয়া, হাই কৰি দিয়া। আমাৰ এতিয়া ধুনীয়া কৰি দেখিবলৈ। হাই কৰি দিয়া। ধুনীয়া খাইছা বোলে 1 মিনিটহে শাকেদি ভাত খাইছে আৰু গাহৰি মাংস। এই মায়ে এইফালে নিয়ম কৰিছে, দেখুৱাই দিওঁ আইতা নিয়ম কৰাটো। 4টা চুকত এনেকৈ আপুনি ঢালিব লগা হয়। সেইটো কি? সেইটো গাহৰি 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 বইল গাহৰি। আও দেখি খাওঁ খাওঁ লাগিছেনে? জনাব দেই। এৰা সেই চবকে এবাৰ এবাৰ দেখাই দিয়া। এই আমাৰ এইফালে খোলা হয়, এইফালে খুৰী, এইফালে চাওঁ। নিজৰ নক'বা বাৰু। এই আয়ত তাতো বহি আছে, তাতো শুই আছে। চিজ ককা হি ওলাই গৈছে। এতিয়ালৈ আমি এয়া খাম, এইখিনি এয়া থালতি দেখিছে নহয়, একদম হালধীয়া কালাৰৰ আপোং। আমি খাই মজা লৈ আপোনালোকক লগ পাই আছোঁ। আপুনি এতিয়া ক'ত যাব? মই এতিয়া গৰু ওচৰলৈ যাব। গৰু ওচৰলৈ যাম। আজি এতিয়া কি কিবা নিয়ম কৰিবগৈ নেকি গৰুৰ ওচৰত গৈ? গৰু নিয়ম কৰিম। কি কৰিব? দিনে গৰু এই পঘাডালত অঁ সানি দিম, আকৌ গৰুটো কপালত সানিম গাত, তাৰপিছত এইটো ডিঙিত মালাডাল লগাই দিম, অঁ তাৰপিছত এইটো নতুন পঘাৰে গৰুটো বান্ধিব। আৰু কিবা পিঠাও খুৱাব নেকি? পিঠাটো খুৱাম। পিঠাটো খুৱাই লোৱাৰ পিছতে এইবিলাক লগোৱা হ'ব। অঁ 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 ঠিক আছে। পিঠাটো চাওঁচোন অকণমান দেখাই দিয়কচোন। অঁ হেৰিয়ে যে খুৰী মানে তাত হেৰিটো বনাই দিব আৰু চেপটো বনাই দিব। গৰু থকা জেগাটো বেলেগে ৰাখি দিব। অঁ 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 ঠিক আছে বাৰু। খুৰী এইটো কি গৰু হেৰি কৰিবৰ কাৰণে মাহ হালধি পিচি আছে ন? এই শুকানকৈ পিচি লৈ পেলাই তাৰপাছত পানী দি দিব ন? অঁ ঠিক আছে, আপুনি কৰি থাকক। এইটো আপুনি অহাকালি দেখা পাব কিন্তু চাব দেই। অঁ আমি এতিয়া আহিলোঁ, আমি আৰু এখন ঘৰলৈ আহিলোঁ। আমাৰ মেইন ঘৰ দুখন, এখন ঘৰ চেনিয়াম তাঁত, নাতিয়েক যেতিয়া নাম ল'বতো পাৰিয়েই। আৰু এতিয়া আমি চেনিয়াম তাঁতৰ সেইটো ঘৰলৈ আহিলোঁ। ইয়াই আমাক এতিয়া স্পেচিয়েল কিবা খুৱাব। আমাৰ এটা ট্ৰেডিশ্যনেল হয় এইটো। আমি যেতিয়াই গাঁৱত আহোঁ, আমাৰ গাঁও ঘৰত আহোঁ, যেতিয়া আমি মেইন ঘৰত আহোঁ, তেতিয়া আমাক অকণমান হ'লেও স্পেচিয়েলি যেতিয়া আমাৰ যিবিলাক নিয়মবিলাক থাকে, আমাৰ নিয়ম মতে অকণমান খাব লাগে। মানে অকণমান একঢোক খাম, নিয়মটো কৰিবই লাগিব। সেইকাৰণে আহিছোঁ। আৰু দেখা আমাৰ ইয়ায়ক এবাৰ দেখাই দিয়া। এয়া ইয়াইও এফালে চাই দিয়ক। আমাৰ টিকিলিও আহি গ'ল। আৰু এয়া আমাৰ মায়ে বনাই আছে, এইটো আমাৰ মিচিঙৰ মেৰাম হয়। আৰু এইটো কি আছিলে দাদা? পাৰাব। এইটো পাৰাব হয়। তাৰপিছত আপুং চকা জেগাডোখৰ দেখাই দিয়া, দেখাই। এয়া আপুং চকা জেগাডোখৰ। আপুং আহি যাওক খাবলৈ আপোনালোকে। আপুং খাই কোনে ভাল পায় জনাব দেই। আমি আপুং খাই মজা ল'ম। দেখাই দিছে। মানে নাতিয়েক যে নিয়মটো নিয়মেই সেৱা কৰি দিছে। নাতিয়েক হ'লেওতো উপায় নাই, সেৱা কৰি দিব লাগে যে সেৱা কৰিয়ে দিছে। এই আপুংটো দি লৈছে, তাৰপৰা এয়া মাছ পিটিকা। দে আজি বিহুৰ দিনাই আমাৰ ল'ৰাটো গালি খালে, পিটনো খালে। এতিয়া মই ফুচলাই আছোঁ, মোৰ পিতাইটো বিচনা আনি মোৰ জানটো আজি গালিও খালে, মাৰো খালে। কেনেকুৱা ফুটাই আছোঁ আকৌ।